বুলি ক'লে ইমোশ্যন এটাই হয়। খেলা ইণ্টাৰনেশ্যনেল খেলা চাব যাই আছোঁ গাইজ, চাই থাকক। ঘূৰি পাকি থাকোঁতে আধা খেলা শেষেই হ'ল। নমস্কাৰ, মানে আজি যাই আছোঁ আমি ক্ৰিকেট খেলাটো সকলোৱে দেখায়, আজি যাই আছোঁ আপোনালোকক মানে ফুটবল খেলা দেখুৱাৰ কাৰণে। বলক, মানে আমাৰো ভুল লাগি গৈছিল। এতিয়া 7টাৰ পৰা খেলা আৰম্ভ হয়, আমাৰ এতিয়া 7:30 হ'লেই প্ৰায়। তাৰপিছত ভুল লাগি গৈছিল, মানে কি হ'ল 1 নম্বৰ গেটেদি আহিব লাগে আমাৰ আছিল, আমি গ'লোঁ এইফালেদি 2 নম্বৰ গেটেদি। তো বলক ক্ৰিকেট দিয়ে ফুটবল খেলা চাওঁ মই আৰু মোৰ লগত আছে মজিদ দুয়ো। টিকেট কাটছি, মানে কাটি কিনে মোক ফোন কৰিছে আৰু বোলে বল ফুটবল খেলা চাব যাওঁ। আহি গ'লোঁ আৰু দুয়ো। ইয়াতে ফুটবল খেলা হৈ আছে ইন্দিৰা গান্ধী ষ্টেডিয়ামত, এথলেটিক ষ্টেডিয়াম। এয়া ইণ্ডিয়া আফগানিস্তানৰ ফিফা কোৱালিফায়াৰ মেটচ। বলক ভিতৰত সোমাই যাওঁ এতিয়া। যিমানেই দেৰি হৈ লেঠাগিলা সিমানেই লাগে বুলি কয় নহয়। এইবাৰ বা গেটটোৱে বিচাৰি পোৱা নাই, কোনফালে বা যাব লাগে, ৰ'ব বিচাৰি লওঁ আগতে। পেনাল্টি গ'ল, ইণ্ডিয়াই গ'ল দিব এতিয়া, চাই থাকক। ইণ্ডিয়াৰ ফাৰ্ষ্ট গ'ল। ইণ্ডিয়াই ফাৰ্ষ্ট গ'ল দিলে এইটো, আৰু আমাৰ 11 নম্বৰ জাৰ্চি ইণ্ডিয়া ফুটবল টিমৰ কেপ্টেইন সুনীল ছেত্ৰীয়ে দিলে গ'লটো। IPL হ'লে সেই খালী ঠাইখিনিত, মানে প্লেগ্ৰাউণ্ডৰ বাহিৰৰ ঠাইখিনিত ছোৱালী কেইজন মানে নাচি থাকিলোঁ, আৰু সেইখিনি চাই মোৰ ভাল লাগে। ইয়াতে বা কিয় দিয়া নাই। খেল বুলি ক'লেতো ইঞ্জুৰি হয়েই বাৰু। এতিয়া আমাৰ ইণ্ডিয়া ফুটবল টিমৰ মানে এজনৰ ইঞ্জুৰ হৈ গ'ল তৎক্ষণাত, মানে মাথাত খুন্দা খাই কিনে এনেকৈ ডক্টৰে এইটো চাই আছে আৰু। ইণ্ডিয়াৰ সেইটোৱে ভাল লাগে, মানে আফগানিস্তানৰ প্লেয়াৰ একজনে ইণ্ডিয়াৰ প্লেয়াৰ একজনক মানে ঠিকেই দিছিল আৰু একেলগে অডিয়েন্সৰ ফালৰ পৰা মানে পুৰা আৰু এই কি আমাৰ তাক বোলে। কেপ্টেইন সুনীল ছেত্ৰীও ওলাই গ'ল ফিল্ডৰ পৰা, মানে এক্সচেঞ্জ কৰে নহয়, সুনীল ছেত্ৰী ওলাই গ'ল, বেলেগ এজন সোমাই গ'ল। এতিয়া খেলা কি বা হয় আৰু ভগৱানেহে জানে আৰু। হ'লেই আৰু যি হ'ব লগা আছিল। আফগানিস্তানেও দি দিলে এক গ'ল ইণ্ডিয়াক। এতিয়া 1-1 হৈ আছে। আৰু এয়া আফগানিস্তানৰ ফালৰ পৰা দ্বিতীয়টো গ'ল। এতিয়া 1.2, আৰু এইদৰে 1.2 গ'লেৰে আফগানিস্তানৰ টিম জয়ী হ'ল। কি কৰিব আৰু, উপায় নাই, কপাল বেয়া বুলিয়ে ক'ব লাগিব, মানে টাইমো নাই, আৰু লাষ্ট টাইমত সিহঁতে গ'লটো দি দিলে আৰু। আফগানিস্তান আৰু ইণ্ডিয়াৰ মানে
ফিফা ৱৰ্ল্ড কাপ কোৱালিফায়াৰ গেম আছিল যিটো মানে তাত ইণ্ডিয়া হাৰিল 1.2 আছিল 1.2 গ'লত ইণ্ডিয়া হাৰিল তো কি ক'ম আৰু উপায় নাই যি নহওক ক্ৰিকেটেই হওক বা ফুটবলেই হওক ইণ্ডিয়া বুলি ক'লে ইমোশ্যন এটাই হয় সেয়াই আৰু অলপ বেয়া লাগিল ইণ্ডিয়া জিকিব বুলি ভাবিছিলোঁ ফাৰ্ষ্ট গ'লটো ইণ্ডিয়াই দিছিল কিন্তু উপায় নাই আৰু কেনে লাগিল ভাল নালাগিল মনটো বেয়া লাগিল বহুত আশা কৰি আহিছিলোঁ ইণ্ডিয়া জিকিব বুলি ফুটবলটো দেখিছে নহয় এইটো বৰ্তমানলৈ মই দেখা আটাইবোৰ ফুটবলৰ ভিতৰত পৃথিৱীৰ ভিতৰত ডাঙৰ ফুটবল এইটো আৰু এইটো হেনো ফুটবলৰ মায়েক আৰু ইয়াৰ লগতে যদি দুটামান ফটো নুঠো এনেকৈ হ'ব ক্ৰিকেটতহে মানুহ হয় মানে ফুটবলত ইমান মানুহ হ'ব বুলি ভবা নাছিলোঁ কিন্তু ভবাতকৈ বেছিয়ে মানুহ হৈছে মানে এনেইতো ক্ৰিকেটটো বাৰু চবেই ভাল পায় কিন্তু এতিয়া আমি আমাৰ ইণ্ডিয়া ফুটবল টীমকো ছাপোৰ্ট কৰিব লাগে যিহেতু তেওঁলোকে মানে ৱৰ্ল্ড কাপ খেলিব যাব বা ফিফা ৱৰ্ল্ড কাপৰ বাবে যুদ্ধ কৰি আছে আমাৰ চৰকাৰেও ফুটবল টীমক অলপমান গুৰুত্ব দিব লাগে যাতে ক্ৰিকেটত যেনেকৈ ইণ্ডিয়া বুলি ক'লে সকলোৱে জানে ফুটবলতো যাতে ইণ্ডিয়া ফুটবল টীম বুলি ক'লে যাতে সকলোৱে জানে আৰু তাৰ বাবে সকলোৱে ফুটবলক ছাপোৰ্ট কৰিব লাগে আহি পালোঁ ইয়াতে ধাৰাপুৰত মানে লগৰ ঘৰ মানে ইয়াতে ৰুমত থাকে ইয়াতে দোকান আছে ৰুমত থাকে ধাৰাপুৰত ধাৰাপুৰ আহি পালোঁ এতিয়া বাজিল প্ৰায় কেইটা বাজিল 10টা বাজিল তো এতিয়া মই যাই থাকোঁ ঘৰত ৰঙিয়া তো বাই বাই